গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। হাই গাইজ, আমি আজি আহিছোঁ এটা পিকনিক খাবৰ কাৰণে আৰু আপোনালোকে চাই আছে MMP ব্লগ। গতিকে বলক অলপ দেখাই দিওঁ আমাৰ পিকনিকত কি খাম আজি, আৰু লগতে অলপ পৰিৱেশ দেখাম পিকনিকৰ। আৰু ইয়াত মোৰ লগত দেখা পাইছে নীতিশ কুমাৰ ডেকা। আৰু চাই আহোঁ আমি। চাই লওক, বনাই আছে পূৰা, সেইটো ভাল নাই। এতিয়া আপোনালোকে চাই আছে চেগুনবাৰী হয় এখন, বুদ্ধপথৰ ওচৰত। এয়া মাংস বনাই আছে আমাৰ, এয়া বাবলু প্ৰতি বছৰে আমাৰ লগত সহযোগ কৰে মাংস বনোৱাত। বাবলু এটা হাই কৰি দিয়া। আৰু বৰ বঢ়িয়া মাংস বনাই প্ৰতি বছৰে, পাৰমানেণ্ট ৰান্ধনি, ফ্ৰী ৰান্ধনি লগতে। এয়া আমাৰ ইয়াত ত্ৰিদীপ দে প্ৰতিবাৰে ই বনাই। এয়া দেখাই দিছোঁ 2018 চনৰ পৰা খাই আছোঁ নেকি, 18 পৰা 19, 20, 21, 22, 23, 24, 25, 7 বছৰ একেলগে আমি পিকনিক খালোঁ। আমি এতিয়া অলপমান পিকনিকৰ জেগাৰ পৰা অলপ ওলাইছে আগলৈ। মোৰ লগত আছে চিনি পালেই অলৰেডি। জগন্নাথ কৈ দিয়া, বহুত দিন পিছত আমি লগ পাইছোঁ একেলগে। মানে বহুত বছৰ আৰু মূৰত আমি পিকনিকতে যিহেতু একত্ৰিত হওঁ, কাৰণ সকলোৰে কাম নাথাকে হয় নহয়, কিন্তু ভাল লাগিছে হয়নে? আৰু চবকে 2026 আগন্তুক নৱবৰ্ষৰ শুভকামনা থাকিলে সকলোৰে যাতে সুখ হয়। আৰু ইমানেই সুখ হয় যাতে সুখ দেখি আমনি লাগিলে নিশ্চয়। তাকে No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow এই turns to পিকনিক sun গৈছোঁ যদি আপোনালোকে আহি পোৱা নাই, rays. And আহিব, on we'll go, ধুনীয়া হয় নদীখন আছে আপোনাৰ। through the wastelands, through the highways. কিবা এটা ক'ম বুলি কৈছিলা? ক'ম বুলি ভাবিছিলোঁ, মানে আজিকালিতো পিকনিকৰ ডেফিনেশ্যনটোৱে বেলেগ হৈ গ'ল। যিমান দূৰলৈকে দেখিছোঁ, শুনিছোঁ বা আহিছোঁ, কিন্তু এটা সময়ত মানে গ্ৰেণ্ডফাদাৰহঁতে কোৱা শুনো আৰু কৈছিলে। গ্ৰেণ্ডফাদাৰটো মই দেখা নাই বাৰু, মই জন্মতে ঢুকাইছিলে। দেউতাহঁতে কয় যে পিকনিক আগতে বনভোজটো বুলি কয়। বনভোজটো মানে কেনেকুৱা হয়, আগতে সকলো যায়, বস্তু বাহানি লৈ, খোৱা সামগ্ৰী লৈ যায়, লৈ পেলাই চাউল দালি লৈ যায়, শাক পাচলি, বাকী জন্তু, জীৱ জন্তু বা মাছ চাছ আগতে মানে তেতিয়া কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিলে, তেতিয়া পপুলেশ্যনো কম আছিলে, গভৰ্ণমেণ্টৰ কিছুমান আইনটো বেলেগ আছিল তেতিয়া। তেনেকুৱা আছিলে, চিকাৰ কৰি তেওঁলোকে আৰু মাছ ধৰি পেলাই মানে তাতে গুচাই মেলি ধুনীয়াকৈ মানে বনাই খায়। এইটো এটা মানে ফূৰ্তি আছিলে। কিন্তু আজিকালি মানে দেখিবলৈ পোৱা যায়, মানে ক'লে বেয়া হয়, কিন্তু আজিকালি মানে সেই পনীয়া বস্তুটোৰ হেৰিটো, তাৎপৰ্যটো মানে মানুহে বেছি হেৰি কৰি দিছে, তাত গুৰুত্বটো বেছি দিছে। আৰু ফূৰ্তি বোলা যিটো মানুহৰ মেইন বস্তুটো, সেই বস্তুটো মানুহৰ দেখিছোঁ অলপ কমি গৈছে। মানে এনেকুৱা লাগে যেন সেইটো খালেহে ফূৰ্তি নহয়, বস্তুবিলাক এনেকুৱা হৈ গৈছে আজিকালি। আৰু কিছুমানৰ ধৰক মানুহে আজিকালি নতুন ট্ৰেণ্ড এটা ওলাইছে, পিকনিকত গ'লে কিতাপ লৈ যায়, কেক লৈ যায়, মানুহে কিছুমানে ইনচাল্ট কৰে। মই ভাবোঁ আৰু সেইটো মানে ধৰক আমাৰ নতুন প্ৰজন্ম হিচাপে এটা ভাল সেয়া আৰু ধৰক পনীয়াটোৰ ঠাইত সেইটো কৰিলেও মানুহে মানে হাঁহিব নালাগে আৰু কিছুমানে হাঁহা দেখা যায় আৰু ইনচাল্ট কৰে আৰু। কিন্তু ধৰক আমি এনেকৈ যদি আগবাঢ়োঁ, নিশ্চয় কিবা এটা মানে সেই হ'ব। মানে এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে বহুতখিনি বস্তু আছে, বহুত বস্তু আছে। এতিয়া আমি যদি সৰুকৈ বনফায়াৰ এটাকে কৰিলোঁ, মেণ্ডলিন এখনকে লৈ আহিলোঁ, কথাটো কৈছোঁ, ধুনীয়াকৈ গোটেইখিনি একেলগে বহিলোঁ, কথা পাতিলোঁ, ধুনীয়াকৈ বজালোঁ, গান বাজনা কৰিলোঁ, সেইটো এটা মানসিক ফূৰ্তি, মানসিক এটা ট্ৰিটমেণ্টটো হয়। কিমান মানুহ আজিকালি ডিপ্ৰেশ্যনত যায়, কিমান মানুহ ডিপ্ৰেশ্যনত থাকে, কিমান টেনশ্যন থাকে, মানুহৰ কিমান বেমাৰ আজাৰ থাকে। গতিকে সেই বস্তুবিলাক যদি আমি বছৰত এবাৰো এটা মানুহে গৈ পেলাই কৰে বা টেনশ্যনত থকা মানুহখিনি লগৰখিনি মিলি পেলাই কৰে, বহুতখিনি মানসিকভাৱেও সকাহ পোৱা যায়। সেইটো কৰিব লাগে। মুঠতে ধৰক পিকনিক কৰক আৰু বেলেগক অশান্তি কৰি কিনে পিকনিক কৰিব নালাগে আৰু
আৰু মোৰ নৱবৰ্ষৰ মতে আৰু এটা মানে কথা মই ক'ম, ইয়াত এটা কথা ক'ম যে জেগাখিনি লেতেৰা কৰি আহিব নালাগে। য'ত আমি খাম বা য'ত আমি ধৰক বহিম সেই জেগাটো মানে পাত চাত পেলাই ইফালে সিফালে কিবা নেক্সট যাতে যোন আহে আৰু ধুনীয়াকৈ আৰু তেওঁলোকেও সেইটো উপভোগ বস্তু কৰিব মানে পাৰে। কৰিব নালাগে। আমাৰ মানে মানুহখিনি এতিয়া নতুন প্ৰজন্মই বস্তুটো শিকিলে মানে বস্তুটো ভাল হয়। মাজতে দেখা যায় যে একেবাৰে গ'লে মানে গম পাই যে ইয়াত কোনোবা মানুহ আহি পেলাই খাই বৈ গৈছে সেই বস্তুটো হ'ব নালাগে। মানে নেচাৰটোক চাফা কৰি ৰাখিব লাগে নে কি ক'ব? সেইটোৱে আৰু চবকে নৱবৰ্ষৰ শুভকামনা থাকিলে তাকে নৱবৰ্ষৰ শুভেচ্ছা 2024 চনৰ চবৰে মংগল হয়, সকলোৰে বছৰটো যাতে সুখ শান্তি হয় আৰু মেইনলি কি আগবাঢ়ি শান্তি যায় হ'লেই হ'ল আৰু মানুহৰ মেইন ধৰক টকা পইচাটো আহিব যাব, টকা পইচাৰ শান্তি কেও মানে মানুহৰ মনৰ শান্তিটো মেইন মেইন বস্তু আজিকালি সেইটোৱে নোহোৱা হ'ল নহয়। আৰু বহুত দিনৰ পাছত আমি একেলগ হৈছোঁ আজি। লগ পাইছোঁ, ভাল লাগিছে আৰু ভাল লাগিছে। ভাল আমি লাগিছে। আৰু কি ক্লাছ বনাইছোঁ ফাইভৰ দেখাম পৰা বাৰু। একেলগে একেলগে থকা পঢ়া আৰু আমি আৰু একেবাৰে মানে একেলগে আজি ধৰক আমি এতিয়া লগৰ নহয় আৰু একেবাৰে ভাতৃ ভণ্টিৰ নিচিনা তেনেকুৱা, হয়। ভাতৃৰ নিচিনা ভণ্টিটো নহয় বাৰু ভাতৃৰ নিচিনা আৰু আমাৰ ধৰক কেইদিনমানৰ পাছত জীৱনশৈলী বেলেগ হ'ব, চবৰে জীৱনত নতুন নতুন কোনোবা আহিব, আৰু তথাপিতো বহুত মানে শিক্ষিত কিছুমান আমাৰ লগৰ কিছুমান নোহোৱাও হৈ গৈছে। নোহোৱাও হৈ গৈছে। গতিকে মানুহৰ জীৱনত একো নাই, এইবিলাক দুদিনীয়া জীৱন, যিকেইটা সময় পোৱা যায় চবে অলপ যাতে ফূৰ্তি মিলা মনে প্ৰীতি থাকিব শান্তিকে লাগে। থাকে আৰু সেইটোৱেই আৰু তাকে কাম নহয় জানো? গতিকে ব'লক আমি কি বনাইছোঁ দেখাম এতিয়া আপোনালোকক। নাই এয়া মাংস, I'm stuck in trying to find a way to make it easier to say that there's just one thing on my mind, and I think it's time for you to realize I want you all to myself. Don't wanna share you with nobody else. So give me something to believe. Will you promise me? Will you promise me? Will you promise me? I am not a stranger to excuses. Burned me once or twice, I expect them. I just wanna know what your truth is. Will you be the one to break me out of this? Thank you মানে যে ইমানখিনি মোক আমাক প্ৰভাইড কৰাৰ কাৰণে। I want you all to myself. আমাৰ আয়োজনৰ কাৰণে ভাল লাগিলে, তুমি নাথাকিলে আমি Don't wanna share you with nobody আজি ভিডিঅ'টো আমি ইয়াতে else. সামৰণি মাৰিলোঁ। So পিকনিক খোৱা হৈ গ'ল। give me something আকৌ to নেক্সট টাইম আকৌ লগ পাম। believe. টেক কেয়াৰ, এয়া উজ্জ্বল, এটা বাই বাই। Will you promise me? Will you promise?